हिमाद्रि थियेटारनि बिगोमाया रादाय खानाय बायदि खोथा लाखिनो हायैनि खुद्रिखांदों जलागाव राज फुजा खुंफुं आफादा। बोहैथि बोसोर 2022 मायथाइनि मे दाननि 3 खालारखालि बाक्सा जिल्लानि गलागाव राज मेला खुंफुं आफादा हिमाद्रि थियेटारनि मेनेजार दीपक दासजों नोगोद 50,000 रां एडभान्स होनायनि गेजेरजों 1,80,000 रांनि रादाय खानाय जादोंमोन। रादाय बिलाइ बायदि हिमाद्रि थियेटारा गलागाव राज मेलायाव 9, 10 आरो 11 नभेम्बराव सानथामनि हाबाफारिजों दिन्थिफुंफैनो गोनांमोन। नाथाय रादाय बिलाइ बायदि खोथा लाखिनो हायाखिसै हिमाद्रि थियेटारनि मेनेजार दीपक दासजों लोगोसे थियेटारनि दैदेनगिरिफ्रा। रादाय बायदि खोथा लाखिनो हायैनि थाखाय खुदिनानै खौरांगिरिनि गेजेरजों बुंथियोदि गाबोन समफोरनि गेजेरावनो गलागाव राजमेला खुंफुं आफादा हिमाद्रि थियेटारनि मेनेजार दीपक दासजों लोगोसे हिमाद्रि थियेटारनि दैदेनगिरिफोरनि सायाव आयेननि राहा लानो गोख्रों रावजों बुंथिदों फुजा खुंफुं आफादनि नेहाथारि गलाब दास बिथाङा। কথা আছে কথা মানে আমি এইবেলি একত্ৰিতম ৰাস মহোৎসৱ আমি মানে বাৰে বৰণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছিলোঁ আৰু লগতে আমি হিমাদ্ৰি হিমাদ্ৰিক আমি এগ্ৰিমেণ্ট কৰিছিলোঁ। এইখন আমি থিয়েটাৰ হিমাদ্ৰি এগ্ৰিমেণ্ট কৰিছিলোঁ। তেখেতসকলক আমি 3/5/2022 ইংৰাজী তাৰিখতে আমি নগদ 50,000 টকা এডভান্স দিছোঁ আৰু তেখেতসকলে প্ৰথম এডভান্স আমাৰ পৰাই নিছিল। গতিকে আমাৰ পৰাই তেখেতসকলে 50,000 টকা নিউটি আমাৰ ফোনটো ৰিচিভ নকৰে তেখেতসকলে। গতিকে তেখেতসকলে ফোন ৰিচিভ নকৰে। আমি মানে আহি মানে আগমুহূৰ্ত পাইছোঁ এতিয়া। আগমুহূৰ্ত মানে আজি তেখেতসকলৰ শ্ব' আছিল। গতিকে তেখেতসকলে শ্ব' দিব ক'ত আজি ফোনে ৰিচিভ নকৰে আজি ইমান দিন ধৰি। গতিকে আমি এতিয়া গোটেই সৰ্ববৃহত্তৰ আমাৰ যি অঞ্চলৰ ৰাইজ আছে ৰাইজে আমি মানে আইনৰ ব্যৱস্থা হাতত তুলি ল'ম বুলি ভাবিছোঁ। আইনে যি আমাক ন্যায় দিয়ে সেইমতে আমি ন্যায় মানি ল'ম। গতিকে তেখেতসকলৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম। কি নাম আছিল থিয়েটাৰৰ মালিকৰ? নাম আছিল দীপক নাথ। দীপক নাথে আমাৰ ইয়াত মানে প্ৰযোজক হিচাপে প্ৰতিনিধি হিচাপে আমি তেখেতক আমি পইচাটো দিয়া হৈছিল। তেখেতৰ নাম দীপক নাথ। তেখেত হিমাদ্ৰি থিয়েটাৰৰ মানে প্ৰযোজক সম্পাদক বুলি তাৰমানে এতিয়া আমাৰ ইয়াত উল্লেখ আছে। উল্লেখ কৰি তাৰমানে তেখেতে চুক্তি কৰিছে। সেই মৰ্মে আমাক ইয়াত মানে তেখেতসকলে আজি 6 দিন বুলি কৈ ইমান দিন লগাই আছে। তেখেতসকলেও পাৰ্টি ভাঙিছে কি নাই আমি সেইটোতো বুজি নাপাওঁ বা সেইটো গম নাপাওঁ। ফোনটো তেখেতসকলে ৰিচিভ কৰিব লাগে। গতিকে ফোনে ৰিচিভ নকৰে। গতিকে আমাৰ ৰাইজ মানে আজি আমি ৰাইজক উত্তৰ দিব নোৱাৰা হৈছোঁ মানে কি কাৰণত থিয়েটাৰ নাহিল বুলি। গতিকে সেয়াৰ কাৰণে আমি তাৰমানে ইয়াত আইনী ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। আমি আইনী ব্যৱস্থা এতিয়া আমি দীপক নাথৰ ওপৰত ল'ব লাগিব কাৰণ দীপক নাথে আমাৰ ইয়াত আহি এগ্ৰিমেণ্ট কৰিছিল। গতিকে আমি দীপক নাথৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম।